মই জানো তই মোক খেদিব নোৱাৰিবি মই ইয়াতেই থাকিম হেৰি কি হৈছে আপোনাৰ ককা ককা কি হৈছে ককা হেৰি কি হৈছে আপোনাৰ ককা ককা কি হৈছে ককা নাই নাই একো হোৱা নাই এটা বেয়া সপোন দেখিলো লওক পানী খাওকচোন ককা কি বেয়া সপোন দেখিলা আমাক কোৱাচোন ককা ৰবা কৈ আছো এই ভয়ে খোৱা নেকি তোমালোকে ভয় নকৰো ককা বাৰু শুনা নহলে এতিয়া মই বুঢ়ীক বিয়া পতাৰ 1 বছৰমান পিছৰ কাহিনী এদিনাখন মই গধূলি বজাৰৰ পৰা মাছ লৈ আহোঁতে সেই যে নদীৰ পাৰৰ ৰাস্তাটো হাবিখনৰ মাজেৰে আহি থাকোঁতে এজাক ঠাণ্ডা বতাহে চুই যোৱা যেন অনুভৱ কৰিছোঁ মই বিশেষ একো নাভাবি ঘৰ পালোহি Hoy bata, bakit hanggang bakit hindi ka pa natutulog? Hindi ka pa bati. মা মই আহিলো কিয় ইমান দেৰি হ'ল তোৰ ইয়াতে থিয় হৈ থাক চাকি গছ ঘূৰাই দিওঁ চাওঁ মাছখিনি দে মোক মায়ে মাছখিনি লৈ যোৱাৰ পিছত মোৰ গাটো হঠাতে কিবা গধুৰ হৈ গ'ল গাটো ভাল নলগাত চোতালতে ইফাল সিফাল কৰি আছো না মই বুঢ়ীক মাতিছো না মই কাপোৰ সলাইছো অলপ দেৰি পিছত মই মাছৰ গোন্ধ পাই ভিতৰলৈ সোমাই গ'লো গোটেইবোৰ তেনেকৈ খাই নেপেলাবিচোন আমি কি খাম নহয় মই খামেই ঐ তোৰ হ'ল কি যে হ'ব লোকৰ পৰা আহিল চাগে নাযাওঁ মই নাযাওঁ কি হৈছে হৰেণ কিয় এনেকৈ চিঞৰ বাখৰ কৰি আছে জানো কিবা দেওভূত লম্ভিলে নেকি হ'ব পাৰে বুজিছ বলচোন বল ঐ কি হৈছে তোৰ কিয় এনেকুৱা কৰি আছ বল ঘৰত বল বহাচোন ইয়াতে বহা এই ৰচোন মই বেজ এজনক মাতি লৈ আহোঁ মই জানো তই মোক খেদিব নোৱাৰিবি মই ইয়াতেই থাকিম এইটো মোৰ দ্বাৰা সম্ভৱ নহ'ব বুজিছে এওঁৰ গাত কিবা এটা সোমাই আহিছে ক'ৰ পৰা আহিছিল নো গধূলি বজাৰৰ পৰা আহিছিল সেই নদীৰ পাৰৰ ৰাস্তাটোৰে আহোঁতে মাছ লৈ আহিছিল কিবা এটা আহিছে তাৰ লগত গাটোত গোটেই আচুৰৰ দাগীবোৰ মই ভাবিছিলোঁ ক'ৰবাত কাজিয়া লাগি অহা বুলি ৰবা চিন্তা নকৰিবা মই বেলেগ ব্যৱস্থা কৰি আছোঁ হৰেণ এটা কাম কৰক দুজন লগ লাগি
সেইখন গাঁৱৰ বেজজনৰ ওচৰলৈ গৈ মই মতা বুলি কওক বেগতে যাওঁ নোৱাৰিবি মই ইয়াতেই থাকিম মই জানো তই মোক খেদিব নোৱাৰিবি মই ইয়াতেই থাকিম হে আহক আহক বৰ ডাঙৰ বস্তু আহিছে এটা কাম কৰক তাক মাটিত বহুৱাই দিয়ক তই কোন আৰু কিয় আহিছ ক'ৰ পৰা আহিছ মই হাবিৰ পৰা আহিছো তই অকলে আহিছ নে আৰু কোনোবা লগত আহিছে মই অকলে নাই মোৰ লগত আৰু দুজন আছে আৰু কোন আছে ক'ত আছে দেখুৱাই দে নহ'লে কথা বিষম হ'ব সেইটো ঘৰৰ ওপৰত চা আৰু সেইপিনে চা Hoy bata, bakit hanggang ngayon? ঠিক আছে নাযাওঁ মই নাযাওঁ যাবই লাগিব তই যাবই লাগিব বন্ধ কৰ এইবোৰ বন্ধ কৰ যাম তিনিওজন যাবিনে কথা দে আমি কেনেকৈ গম পাম তই যোৱা বুলি এই প্ৰমাণ দিবি প্ৰমাণ দিম মোক যাবলৈ দে প্ৰমাণ দিম মই যাবলৈ দে চিন্তা নকৰিবা ঠিক হৈ যাব এতিয়া তেওঁক ভিতৰলৈ লৈ যোৱা তাৰপিছত তাৰ এসপ্তাহ পিছতহে মই সুস্থ হৈ উঠো মই এতিয়াও সেই ঘটনাটোৰ কথা ভাবিলে গাৰ নোমবোৰ শিয়ৰি উঠে মোৰ বাপাহঁত বলা মই তোমালোকক ঘৰত থৈ আহোঁগৈ